নমস্কাৰ আজি আপোনালোকৰ মাজলৈ কবুতৰ গামোচা লৈছো এটা আগত ফুল থকা যিখিনি বিহুৱান দিবলৈ বুলি মানুহে বিচাৰি আছিল এয়া দেখিছেনে আৰু ইয়াতে সম্পূৰ্ণ আমাৰ 90খন গামোচা আছে বিহু বুলি কোৱা হৈছে যেহেতুকে হালৰ পৰা কাটিছো হে আৰু বহুকেন হালৰ পৰা কাটা হৈছে বহুকিটা ফুলৰ গামোচা আছে প্ৰত্যেকৰে মই এখন মিলি লম এইটো ফুলৰ আছে 30খন এইটো ওচৰৰ পৰা দেখুৱাই দিছো দেখিছেনে স্ক্ৰিনশ্বট লব কোনোবাই যোনটো ফুল লব মানে যোনটো ফুল যোনে লব বিচাৰে এইটো এটা ফুলৰ 30খন আছে এভেইলেবল আৰু ডিপেনি পকুৱা ফুটাৰ হয় গোটেইখিনি এটা 30খন গামোচা আছে যোনে লব বিচাৰি লব পাৰিব 30খন আছে আৰু ইয়াতে আছে 8খন এইটো ফুল বুজিছেনে ফুলটো এনেকৈ স্ক্ৰিনশ্বট লব যোনে লব বিচাৰে এয়া আছে 8খন আছে এইটো ফুলৰ আৰু এইটো ফুলৰ আছে 14খন বুজিছেনে যোনে যোনটো ফুল লব বিচাৰে আপুনি স্ক্ৰিনশ্বট লব আৰু এইটো ফুলৰ আছে এইটো কোন ফুলটো ডাঙৰ হয় দেখিছেনে এইটো এটা ফুলৰ আছে আৰু এয়া ফুলৰ 8খন আছে এইটো স্ক্ৰিনশ্বট লব ফুলটো এইটো ফুলৰ 8খন আছে আৰু বিহুৱান দিব কাৰণে কোৱা হৈছে যেতিয়াকে বিহু আহি আছে আৰু এতিয়া আপোনালোকে যদি এতিয়াহে অৰ্ডাৰ কৰে তেতিয়াহে আপোনালোকৰ ঠাইলৈ সময়মতে গৈ পাব কাৰণ যেতিয়াকে 5-6 দিন সময় লাগে আমি পোষ্টাৰৰ দ্বাৰা পঠিয়াও এইটো এটা ফুল আছে যদি গামোচা লব বিচাৰে কোনোবা